অসমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আনন্দৰাম বৰুৱা পাঠটিৰ প্ৰথম ভাগটিত মই ইয়াৰ আগৰ ভিডিঅ'টোত কিছু কথা আলোচনা আগবঢ়াইছিলোঁ। তাতে মই লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সম্পৰ্কে আৰু তথা আনন্দৰাম বৰুৱা পাঠটিৰ প্ৰথম ভাগটিৰ অকণমান আলোচনা আগবঢ়াইছিলোঁ। সেইখিনি আলোচনাত আমি আনন্দৰাম বৰুৱাৰ যি ব্যক্তিত্ব, অসাধাৰণ ব্যক্তিত্বৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। তেওঁ অসমৰ এখন সৰু গাঁৱতে উপজিছিল অন্যান্য অসমীয়াসকলৰ দৰে, তথাপি তেওঁৰ প্ৰতিভা, তেওঁৰ ব্যক্তিত্ব, তেওঁৰ গুণাৱলীৰ বিষয়ে লেখকে ইয়াত আলোচনা কৰিছে। কেনেকৈ তেওঁ এখন সৰু গাঁৱত উপজিও গোটেই বিশ্ব দৰবাৰত গৈ পেলাই সংস্কৃত সাহিত্য পঢ়িও, ইউৰোপলৈ গৈও তেওঁ নিজকে অসমীয়া বুলি পৰিচয় দি, নাইবা তেওঁ সৰু গাঁওখনৰ লগত তেওঁৰ সম্পৰ্ক বা অসম সন্তান বুলি পৰিচয় দি তেওঁ কেনেদৰে গৰ্ববোধ কৰিছিলে। এয়া হৈছে মানুহৰ ব্যক্তিত্বৰে এটা দিশ, যে মানুহে নিজৰ অস্তিত্ব, নিজৰ কৰ্তব্য বা নিজৰ যি স্থান, সেই স্থান সম্পৰ্কে সদায় সচেতন হোৱাটো মানুহৰ ব্যক্তিত্বৰ এটা ইতিবাচক বা অতি গুৰুত্বপূৰ্ণ দিশ। আনন্দৰাম বৰুৱা আছিলে তেনে এগৰাকী ব্যক্তিত্বৰ অধিকাৰী। আনন্দৰামে অসমীয়া ভাষাত কোনো গ্ৰন্থ লিখা নাছিল, সেই দেখি কোনোৱে তেওঁক দোষাৰোপ কৰিব খুজিব পাৰে। বহুতে আনন্দৰাম বৰুৱাই অসমীয়াত কিতাপ লিখা নাছিল, সেইকাৰণে তেওঁৰ বিষয়ে সমালোচনা কৰে বা দোষাৰোপ কৰে। কিন্তু আমাৰ লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ক'বলৈ বিচাৰিছে সেইটো ভুল আৰু যুক্তিহীন। তেওঁ কি নকৰিলে সেইবোৰলৈ নাচায়, তেওঁ কি কৰিলে তাক চালেহে তেওঁৰ পৰিচয় পাম। এজন মানুহে সকলোবোৰ কাম কৰা অসম্ভৱ, কিয়নো আনন্দৰাম বৰুৱাদেৱে ইংৰাজী আৰু সংস্কৃত ভাষাত ইমানবিলাক গ্ৰন্থ লিখিছিল যে অসমীয়া ভাষাত গ্ৰন্থ নিলিখিলেও এগৰাকী অসমীয়া হিচাপে তেওঁৰ নিজৰ পাণ্ডিত্যৰ পৰিচয় ইতিমধ্যেই দাঙি ধৰিছে। আৰু এজন মানুহে সকলো কাম কৰা অসম্ভৱ, যিহেতু তেওঁ আছিলে এগৰাকী প্ৰশাসনীয় বিষয়াও। ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো তেওঁৰ অধ্যয়ন বা তেওঁৰ অধ্যৱসায়ে তেওঁক ইমান ওপৰলৈ লৈ গৈছিল। বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে ভাল পাইছিল। আনন্দৰামে ভাল পোৱা বস্তুটো আছিলে সংস্কৃত ভাষা, সেয়েহে তেওঁ সংস্কৃত ভাষাত গ্ৰন্থ লিখিবলৈ অনুপ্ৰেৰণা পাইছিল বা অনুপ্ৰেৰণা লাভ কৰিছিল। তাৰ বিশেষ চৰ্চা কৰি নিজ প্ৰতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ'ল। অসমীয়াত গ্ৰন্থ নিলিখি সংস্কৃতত গ্ৰন্থ লিখাটো তেওঁৰ এটা উল্লেখযোগ্য দিশ, যে তেওঁ অসমীয়া কাৰণে অসমীয়া ভাষাতেই গ্ৰন্থ লিখিব বুলি কোনো কথা নাই। আৰু তেওঁ এটা নতুন দিশৰ সন্ধানহে অসমীয়াক তাৰ দ্বাৰা দি থৈ যোৱা বুলি লেখকে ক'ব বিচাৰিছে। দেশৰ প্ৰতি তেওঁৰ মহৎ দান, কাৰণ তেওঁ নিজে সংস্কৃত ভাষাত গ্ৰন্থ লিখাই নহয়, তেওঁ এটা আদৰ্শও প্ৰতিষ্ঠা কৰি থৈ গৈছিলে, যাক দেখি পেলাই আনকি বিদেশৰ পণ্ডিতসকলেও সংস্কৃত ভাষাৰ প্ৰতি আগ্ৰহী হৈ পৰা বুলি জনা যায়। আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। একাগ্ৰ মানে জানা, যি কামত লাগে সেই কামত একানপতীয়াকৈ লগাই হৈছে একাগ্ৰতাৰ গুণ। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। মানুহৰ একাগ্ৰতা নহ'লে যিকোনো কামতে সাফল্য লাভ কৰা সম্ভৱ নহয়। এই গুণেই তেওঁক সাহ আৰু শক্তি দান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্ৰতা সাধন কৰিবলৈ কৈছিল। পূৰ্বৰ আমি ভাৰতীয় দৰ্শনৰ অতীতৰ যিবোৰ পাঠ, গুৰু শিষ্যৰ প্ৰবন্ধবোৰ আমি ইয়াৰ পিছৰ আৰু এটা পাঠত পাম, সেই বিষয়ে তাতো আমি পাম যে আগৰ জ্ঞানীসকলে জ্ঞান লাভৰ কাৰণে যে একাগ্ৰতা বা একাগ্ৰ হ'ব লাগে, একানপতীয়া মনোভাৱেহে জীৱনত সফল হ'বলৈ মানুহক সফল হ'বলৈ বা লক্ষ্য পূৰণ কৰিবলৈ সাহস যোগায় বা সাধন যোগায়, তাকে ইয়াত ক'বলৈ বিচাৰিছে। ল'ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। অৰ্থাৎ যি কাম কৰিছিল আনন্দৰামে সকলো কাম একাগ্ৰতাৰে বা একানপতীয়াকৈ কৰিছিল। সেয়েহে গোটেই অমৰকোষখনি তেওঁ ল'ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল। ল'ৰা কালতেই তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। অমৰকোষৰ দৰে এখনি গ্ৰন্থ তেওঁ শিশুকালতে বা ল'ৰা কালতে, কৈশোৰ কালতে কণ্ঠস্থ অৰ্থাৎ মুখস্থ কৰিছিল। নানা কুভাৱ মনত ঠাই দিলে, মন পুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ'ব নোৱাৰে। আনন্দৰামৰ সাফল্যই, আনন্দৰামৰ একাগ্ৰতাই তেওঁৰ এই গুণাৱলীৰ বিষয়ে
আমাক জানিবলৈ দিয়ে। আনন্দৰাম কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। আনন্দৰামে বিয়া পাতিবলৈ সময় পোৱা নাছিল তেওঁৰ কামত লাগি থকাৰ কাৰণে। এনে পবিত্ৰ পথৰ পথিক তেওঁ আমাৰ নমস্য, শ্ৰদ্ধাৰ যোগ্য। আনন্দৰামে জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপ ওলাইছিলগৈ। তেওঁ জ্ঞান বিদ্যা যেনে অসীম আছিল, তাক লাভ কৰিবলৈ সেইদৰে তেওঁ অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। আনন্দৰাম জ্ঞান লাভৰ কাৰণে ক'লৈ যোৱা বুলি কৈছে? ইউৰোপলৈ, অৰ্থাৎ ইউৰোপত অধ্যয়ন কৰিবলৈ গৈছিল। সেই কালত ইউৰোপলৈ যোৱা এটা প্ৰত্যাহ্বান আছিল, কিন্তু সেই প্ৰত্যাহ্বানো আনন্দৰামে গ্ৰহণ কৰিছিল। ইয়াত লেখকে সেইকাৰণে কৈছে যে তেওঁ জ্ঞান বা বিদ্যা যেনে অসীম আছিল, তাক লাভ কৰিবলৈ সেইদৰে তেওঁ অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিল আৰু তাত কম সাহসৰ আৱশ্যক হোৱা নাছিল। আজিকালি বিলাতলৈ অনেকেই যায়, গতিকে বৰ্তমান ই একো আচৰিত হোৱা কথা নহয়। কিন্তু তেওঁ যি কালত গৈছিল সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। আনকি পথ দুৰ্গম হোৱাৰ বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল। সেই সময়ত যোগাযোগৰ ব্যৱস্থা আজিৰ দৰে উন্নত নাছিল। আজিকালি সকলোৱে বিলাতলৈ যাব পাৰে, কিন্তু সেই সময়ত বিলাতলৈ যোৱা এটা ডাঙৰ প্ৰত্যাহ্বানৰ কাম আছিল। গতিকে আনন্দৰামৰ এই কৃতিত্বও লেখত ল'বলগীয়া যে তেওঁ বিলাতলৈ গৈ বা ইউৰোপলৈ গৈ অধ্যয়ন কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ'লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল। প্ৰত্যাহ্বান বুলি কোৱাৰ এইটো এটা কাৰণ যে সেই সময়ত অসমীয়া সমাজখন আছিল ৰক্ষণশীল। জাতি সম্পৰ্কে আমাৰ সমাজখন বৰ সচেতন আছিল আৰু বিলাতলৈ গ'লে জাতি যাব বুলিও এটা অন্ধবিশ্বাস বা কুসংস্কাৰ প্ৰচলিত আছিল। গতিকে তেনে সময়ত পিতৃ মাতৃ জ্ঞাতি কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ কিমান মনৰ বল আৱশ্যক হৈছিল সহজেই ধৰিব পাৰি। অৰ্থাৎ সমাজখন বা মিতিৰ কুটুম আত্মীয় স্বজন এই সকলো প্ৰত্যাহ্বান জয় কৰি সুদূৰ বিলাতলৈ গৈ অতি কষ্টকৰ পথ অতিক্ৰম কৰি বিলাতলৈ যোৱাটো অকল জ্ঞান চৰ্চাৰ হেঁপাহ থকাজনেহে পাৰে। গতিকে আনন্দৰামো আছিল তেনে এগৰাকী ব্যক্তিয়ে যিগৰাকীক সহজে কোনো বিপদে বা কোনো বাধাই টলাব পৰা নাছিল। জ্ঞানৰ পিয়াহে যে তেওঁৰ মনত অতুল সাহস উপস্থিত কৰিছিল তাক সহজে ধৰিব পাৰি। আনন্দৰামে সাহসে সিদ্ধি লাভ কৰিলে। আমাৰ অসমীয়াত এষাৰ প্ৰভাৰ্ব আছে বা প্ৰবচন আছে যে সাহসেহে সিদ্ধি, অৰ্থাৎ সিদ্ধি লাভ কৰিবলৈ মনত সাহস লাগিব। সাহস কৰি যিকোনো কাম কৰিলে আমি সিদ্ধি বা কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ। আনসকলে বিলাতলৈ যোৱা ভাবিয়েই কোচমোচ খাই ঘৰৰ সুখ লৈ থাকোঁতে আনন্দৰামে অকলে অসীম সাহসে জাতিসমূহৰ অনিয়া অনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে। অসমৰ যি কুসংস্কাৰাচ্ছন্ন সমাজ, সেই সমাজতো আনন্দৰামে ভয় নাখাই পিছ নুহুকি বা ঘৰতে সোমাই থাকি সেই সুখৰ কথা নাভাবি বিদেশলৈ গৈ অসমৰ শিৰ উচ্চ কৰি তুলিছিল। ইয়াতকৈ আৰু কি আনন্দ বা গৌৰৱৰ বিষয় হ'ব পাৰে? আনন্দৰামে অসমীয়া ভাষাত একো নেলেখিলে, এখন অসম বুৰঞ্জী লিখি থৈ নগ'ল, বক্তৃতা দি যিকোনো আন্দোলনৰ সূত্ৰপাত নকৰিলে। এইবোৰ কাম কৰিবলৈ অসমত অলেখ মানুহ আছিলে, গতিকে সেইবোৰ কাম আনন্দৰামে কৰা নাছিল। তেওঁ বুৰঞ্জী লিখা নাছিল বা অসমীয়া ভাষাত লিখা নাছিল, নাইবা ডাঙৰ ডাঙৰ বক্তৃতা দিয়াও নাছিল। কিন্তু তেওঁ সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি দি থৈ গ'ল, অৰ্থাৎ তেওঁ আদৰ্শ স্থাপন কৰি থৈ গ'ল, বাট দেখুৱাই থৈ গ'ল। নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব। তেওঁ বিদেশলৈ যোৱা, অসমৰ সংস্কাৰাচ্ছন্ন সমাজখনৰ প্ৰত্যাহ্বান নেওচি জ্ঞানৰ হেঁপাহৰ কাৰণে বিদেশলৈ গৈ সংস্কৃত ভাষাত জ্ঞান চৰ্চা কৰা, ইংৰাজী ভাষাত গ্ৰন্থ লিখা, এই আটাইবিলাক কামৰ কাৰণে আনন্দৰাম বৰুৱাই সদায় পূজা পাব আৰু তেওঁ এই দিশত অসমীয়াসকলক বাট দেখুৱাই থৈ গৈছিল। কৰ্মজীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। এই কথাষাৰ বৰ গুৰুত্বপূৰ্ণ যে মানুহৰ জীৱন কৰ্মৰেহে জোখা হয়।
কৰ্মহীনতা মৃত্যুৰ নিচিনা, অৰ্থাৎ কাম নকৰাকৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয়। আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। তেওঁ কাম যে কৰি গৈছিল সেই কথা, তেওঁৰ গোটেই যিখিনি জীৱন তেওঁ অতি কম দিন জীয়াই আছিল, সেই কম দিনৰ মাজতে তেওঁ যিমানখিনি কাম কৰি থৈ গ'ল, তাতেই তেওঁৰ কৰ্মৰ বিষয়ে আমি জানিব পাৰোঁ যে তেওঁৰ চুটি জীৱনটো কিমান কৰ্মবহুল আছিল, তেওঁ কিমান কাম কৰি থৈ গৈছিল। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্ৰশংসা বা মান নিবিচাৰিছিল। ইয়ে তেওঁ প্ৰকৃত কৰ্মীৰ চিন। অৰ্থাৎ প্ৰকৃত কৰ্মীয়ে কেতিয়াও প্ৰশংসা বা কামৰ প্ৰতিদান নিবিচাৰে বা স্বীকৃতি নিবিচাৰে, কাম কৰি যোৱাটোহে তেওঁ বিচাৰে। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবিলাক ওখ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল, দেখিলে আচৰিত মানিব লাগে। প্ৰকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। অৰ্থাৎ অতি কম সময়ৰ ভিতৰতে ইমানবিলাক গ্ৰন্থ লিখা, গোটেই বিশ্বজুৰি খ্যাতি অৰ্জন কৰা কামবিলাক দেখি এগৰাকী জাৰ্মান পণ্ডিত আছিলে মেক্স মুলাৰ, যাৰ নাম, তেওঁ আনকি আনন্দৰামৰ প্ৰতিভা দেখি, কৰ্ম পদ্ধতি দেখি বিস্ময় মানিছিল। ইয়াৰ উপৰি তেওঁ বহু সংকল্প কৰি থৈছিল গ্ৰন্থ লিখাৰ, কিন্তু সেইবোৰ পূৰ্ণ নহ'ল, কাৰণ তেওঁ অতি সোনকালে মৃত্যু সাৱটি ল'ব লগা হ'ল। আনন্দৰামৰ অকাল মৃত্যুত, তেওঁৰ অকালতে প্ৰাণ ত্যাগ কৰিব লগা হোৱাত সকলোৰে আশা ভৰসা মাৰ গ'ল। আনন্দৰামৰ অকাল মৃত্যুত স্বদেশ বিদেশ, প্ৰাচ্য পাশ্চাত্য সকলোতে হাহাকাৰৰ সৃষ্টি হ'ল। সি হ'বৰে কথা, কাৰণ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহ আৰু প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। পূব আৰু পশ্চিমৰ দেশবোৰৰ মাজত যেতিয়া একতা সাধন হোৱা নাছিল, আনন্দৰামে গৈ তেওঁৰ সাহিত্য কৰ্মৰ জৰিয়তে বিশ্বৰ দুটা বেলেগ প্ৰান্তক একত্ৰিত কৰিছিল। এনে এজন প্ৰতিভাশালী লোকৰ মৃত্যুত গোটেই জগত যে শোকাভিভূত নহ'ব সি স্বাভাৱিক। আনন্দৰামৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক'ব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। যিহেতু সংস্কৃত ভাষা পাশ্চাত্যৰ লোকসকলে নাজানে, সেয়েহে সংস্কৃত গ্ৰন্থৰ বিষয়ে তেওঁলোকে একো ভূভাৱ পোৱা নাছিল। কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিছিল। গতিকে প্ৰাচ্য পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁ সংস্কৃত গ্ৰন্থ সম্পৰ্কে ইংৰাজী ভাষাত লেখা লিখি পাশ্চাত্য সাহিত্য আৰু প্ৰাচ্য সাহিত্যৰ মিলন ঘটাইছিল বুলি ক'ব পাৰি। গতিকে প্ৰাচ্য পাশ্চাত্যৰ এই সন্মিলনত আনন্দৰামে এক উচ্চ স্থান অধিকাৰ কৰিছিল। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। আনন্দৰামেই সংস্কৃত চৰ্চাৰ বাট মোকলাই থৈ গৈছিল। আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱ ৰবি। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিছিল। নিজক পাহৰি যোৱা যি স্বভাৱ, সেই স্বভাৱ অসমীয়াই যেন পুনৰ আনন্দৰামৰ দ্বাৰা প্ৰেৰিত হৈ জাগি উঠিল। অসমীয়াই আনন্দৰামক পাহৰিব নোৱাৰে। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা কৰিছে বা অনুসন্ধান কৰিছে, খ্যাতি লাভ কৰিছে, সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলতে অসমীয়াই জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে, এই আত্মবিশ্বাস আহিব ধৰিছে। আনন্দৰামৰ আগতে যিহেতু বিদেশলৈ গৈ সংস্কৃত ভাষাত জ্ঞান চৰ্চা কৰি বা এনেকুৱা ধৰণৰ উচ্চ আসনত অসমীয়াই যাবলৈ সাহস কৰা নাছিল, বা আত্মবিশ্বাসৰ অভাৱ আছিল, বা প্ৰকৃত এক পৰিকল্পিত কৰ্মপ্ৰণালীৰ অভাৱ আছিল, সেইখিনি আনন্দৰামে যেন আঁতৰাই দি অসমীয়াক সন্মুখত এক আদৰ্শ স্থাপন কৰি থৈ গৈছিল। এই আত্মবিশ্বাস প্ৰথমে যিজনে নৱযুগৰ আৰম্ভণিতে আমাৰ দেশক দিলে, তেওঁ হৈছে আনন্দৰাম। আৰু সেইকাৰণে গৌৰৱ কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি কবিয়ে লিখিছে যে, তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি, ইউৰোপ এছিয়াত কিৰীটি ৰাখিলে জগতে কৈছে ডাঠি। আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতিত গ্ৰন্থাদি কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতি পথত পৰিচালিত কৰিব পাৰোঁ আৰু মহৎ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তি আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰোঁ। আনন্দৰামে ইউৰোপ এছিয়াত কিৰীটি ৰখাই নহয়,
সকলো দিশতে অসমীয়াৰ কাৰণে এক আদৰ্শ স্থাপন কৰি থৈ গৈছিল, এক বিৰল উদাহৰণ অসমীয়া সমাজৰ কাৰণে। আৰু তেওঁই আত্মবিশ্বাসৰ এক নীতি আদৰ্শ অসমীয়াৰ সন্মুখত, এক উদাহৰণ অসমীয়াৰ সন্মুখত স্থাপন কৰি থৈ গ'ল, যাক দেখি পিছৰ অসমীয়াসকলে দুপদ দুপে উন্নতি কৰি যাব পাৰিব বা সেই পথ অনুসৰণ কৰিব পাৰিব বুলি লেখকে আশা প্ৰকাশ কৰিব খুজিছে। এইখিনিতে মই এইটো ভিডিঅ' সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। যথেষ্ট দীঘলীয়া এই প্ৰবন্ধটো অতি চমু কথাত সামৰিব লগা হৈছে কাৰণে বহু কথাই ক'বলৈ থাকি গৈছে। আমি পিছত ক্লাছত যেতিয়া লগ পাম তেতিয়া সকলোবোৰ দিশ খৰচি মাৰি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক এজন টেলিগ্ৰাফ কাকতৰ প্ৰবন্ধকাৰৰ নাম ভুলকৈ কৈছিলোঁ, অভিজিত বেনাৰ্জী বুলি। আচলতে তেওঁৰ নাম দীপাংকৰ বেনাৰ্জী। তেওঁ টেলিগ্ৰাফ কাকতত 2012 চনৰ 27 নৱেম্বৰ তাৰিখে লিখিছিলে এ টেল অফ এ টৰ্চ বিয়াৰৰ অফ হায়াৰ এডুকেশ্যন ইন নৰ্থ ইষ্ট বুলি। সেইটো দীপাংকৰ বেনাৰ্জী হ'ব, অভিজিত বেনাৰ্জী নহয়।